সৰ্থেবাৰী বজালী জিলাৰ এক ঐতিহ্যপূৰ্ণ স্থান। আহোম ৰজাৰ ৰাজত্বকালত এই স্থানতেই আৰম্ভ হৈছিল কাঁহ শিল্পৰ বুনিয়াদ। ৰাং আৰু তাম এই দুই ধাতু নিৰ্দিষ্ট উষ্ণতাত গলাই এক বিশেষ মিশ্ৰণ প্ৰক্ৰিয়াৰে কাঁহ প্ৰস্তুত কৰা হয়। সাধাৰণতে ইয়াৰ অনুপাত হ'ল 20.80। প্ৰথমতে কাঁহখিনি আফাৰ জুইত গলাই লোৱা হয়। তাৰ পাছত গলিত ধাতুখিনিত আকৰ ঢালি দিয়া হয়। চেঁচা হোৱাৰ পাছত সেয়া আকৌ গৰম কৰি নিয়াৰিত থৈ হাতুৰিৰে কোবাই কোবাই বাচনৰ গঢ় দিয়া হয়। মূল উজাৰ কঁহাৰজনে সঁহাৰেৰে ইয়াক টানকৈ ধৰি লৈ ঘূৰাই থাকে আৰু বাকী পালি কঁহাৰসকলে এটা গতিত হাতুৰিৰে কোবাই থাকে। ইয়াৰ পাছত পানীত কিছু সময় জুবুৰিয়াই চাহ কৰি তাক অৰে ঘঁহি মিহি কৰাৰ লগতে চাফা কৰা হয়। পিছত আকৌ কুন্দাত দি গুণা টানি প্ৰয়োজন অনুসৰি মিহি কৰা হয়। শেষত ইয়াৰ ওপৰত চেনাৰ সহায়ত ফুলপাত লতা আদি কটা হয় আৰু এনেদৰেই প্ৰস্তুত হয় এবিধ কাঁহৰ বাচন।